নমস্কাৰ সকলোকে স্বাগতম জনাইছো মোৰ ইউটিউব চেনেললৈকে আশা কৰিছো সকলোৱে ভালে আছে আজি এই মুহূৰ্তত এনআইএছৰ প্ৰাৰ্থীসকলৰ কাৰণে আৰু এটা বহুত বেছি গুৰুত্বপূৰ্ণ আপডেট ভাল খবৰ দিব বিচাৰিছো যিটো খবৰ শুনিলে এনআইএছৰ প্ৰাৰ্থীসকলৰ কাৰণে বহুত বেছি ভাল লাগিব আৰু যিটো খবৰ দিবলৈ বাচ্চাই আছিলো আৰু সেই খবৰটোৱে আজি আকৌ দিব বিচাৰিছো গতিকে এনআইএছৰ প্ৰাৰ্থীসকলৰ কাৰণে ভিডিঅ'টো যথেষ্ট গুৰুত্বপূৰ্ণ হয় আৰু প্ৰত্যেকজন এনআইএছৰ প্ৰাৰ্থীয়ে ভিডিঅ'টো শ্বেয়াৰ কৰিব যাতে সকলোৱে এই ইনফৰমেশ্যনটো পায় অলৰেডি গমেই পাইছে প্ৰায় সংখ্যকে আৰু যিসকলে গম পোৱা নাই কথাটো জনাৰ পিছত বা ইনফৰমেশ্যনটো পোৱাৰ পিছত বহুত বেছিয়ে ভাল লাগিব কাৰণ বহুত ভাল এটা ইনফৰমেশ্যন আপোনালোকক দিব বিচাৰিছোঁ এনআইএছৰ প্ৰাৰ্থীসকলক যিসকলৰ মাজত এটা মানে ধুমজাত পৰি আছিল সেইসকলে এনআইএছৰ প্ৰাৰ্থীক বহুত বেছি ভাল খবৰ দিব বিচাৰিছোঁ এই মুহূৰ্তত এনআইএছৰ প্ৰাৰ্থীসকলৰ কাৰণে বহুত বেছি ভাল খবৰ দিব বিচাৰিছোঁ আশা কৰিম সকলোৱে ভিডিঅ'টো গুৰুত্ব সহকাৰে চাব আৰু যিমান পাৰে সিমানে শ্বেয়াৰ কৰিব যাতে এনআইএছক লৈ যিটো বিতৰ্ক চলি আছে সেই বিতৰ্কটোৰ অৱসান ঘটে আৰু সেই সম্পৰ্কীয় এটা গুৰুত্বপূৰ্ণ আপডেট গুড নিউজ দিব বিচাৰিছোঁ গতিকে কি গুড নিউজ সকলোখিনি আপোনালোকক জনাম তাৰ আগত ক'ব বিচাৰিছোঁ যে আপোনালোকে ভিডিঅ'টো কিন্তু শ্বেয়াৰ নকৰাকৈ নাথাকিব কাৰণ আপোনালোকৰ কাৰণে ভিডিঅ'টো বনাইছোঁ আপোনালোকৰ কাৰণে ভাল খবৰ যে যিসকল এনআইএছৰ প্ৰাৰ্থীয়ে দমজত পৰি আছিল যে তেওঁলোকৰ চাৰ্টিফিকেটখনক লৈ যদিওবা সুপ্ৰিম কোৰ্টৰ ফালৰ পৰা ভেলিড বুলি ৰায়দানটো ওলাইছে তাৰপিছতো কিন্তু প্ৰায় সংখ্যক এনআইএছৰ প্ৰাৰ্থীয়ে কি হ'ব পৰা নাছিল দমজত আছিল আজিলৈকে কিন্তু আজি এই মুহূৰ্তত NCTEৰ ফালৰ পৰা এটা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন আহিছে যিটো ইনফৰমেশ্যন আপোনালোকক বহুত বেছি সুখ দিব বহুত বেছি আনন্দ দিব আৰু বহুদিনা অপেক্ষাৰ অন্তত আজি সেই খবৰটো আহিল আৰু যিটো খবৰ দিব পাই বহুত বেছিয়ে ভাল লাগিছিল যিদিনা 10 ডিচেম্বৰত মহামান্য উচ্চতম ন্যায়ালয়ৰ পৰা এনআইএছক ভেলিড বুলি ডিক্লেয়াৰ কৰিছিল আৰু সেই ডিক্লেয়াৰ কৰাৰ পিছতেই একাংশ প্ৰাৰ্থীৰ মাজত এটাই সমস্যা হৈ আছিল যে বহুতে সমালোচনা কৰি আছিল যে এনআইএছ কেতিয়াও ফ্ৰেছ ৰিক্ৰুটমেণ্টৰ কাৰণে যোগ্য নহয় বা তেওঁলোকে আবেদন কৰিব নোৱাৰে এনেকুৱা এটা বিতৰ্কই মানে কি এনআইএছৰ প্ৰাৰ্থীসকলক অন্তৰত কিছু পৰিমাণ হ'লেও দুখ দি আছিল কাৰণ বহুতেই সমালোচনা কৰি আছিল ইটিকিং কৰি আছিল আৰু সেই মুহূৰ্তত NCTEৰ আজি ৱেবছাইটত গুৰুত্বপূৰ্ণ অৰ্ডাৰ আহি গ'ল যিটো অৰ্ডাৰত আমি দেখিবলৈ পাইছোঁ যে এনআইএছ ফ্ৰেছ ৰিক্ৰুটমেণ্টৰ কাৰণে ইলিজিবল ইতিমধ্যে ভাৰতৰ বিভিন্ন ৰাজ্যলৈ সেই অৰ্ডাৰটো প্ৰেৰণ কৰা হৈছে অসমলৈ প্ৰেৰণ কৰা হৈছে যিটো খবৰ বহুত বেছিয়ে ভাল লাগিছে বহুত বেছি আনন্দ পাইছোঁ আজি যিহেতু ভিডিঅ' বনালে একাংশই কৈ যে এনআইএছ ফ্ৰেছ ৰিক্ৰুটমেণ্টৰ কাৰণে ইলিজিবল নহয় আৰু সেই সমালোচকসকলৰ কাৰণে এইটো ভিডিঅ' যথেষ্ট গুৰুত্বপূৰ্ণ হয় যিসকলে সমালোচনা কৰিছে এনআইএছ ভেলিড হয় যদিও ফ্ৰেছ ৰিক্ৰুটমেণ্টৰ কাৰণে যোগ্য নহয় আৰু সেই মুহূৰ্ততেই NCTEৰ ৱেবছাইটত অৰ্ডাৰ আহি গ'ল আৰু যিটো অৰ্ডাৰত আমি দেখিবলৈ পাইছোঁ যে এনআইএছ ফ্ৰেছ ৰিক্ৰুটমেণ্টৰ কাৰণে ইলিজিবল গতিকে এইটো আপডেট বা এইটো ইনফৰমেশ্যন বহুত বেছি ভাল লাগিছে দিব পাই কাৰণ আজি যদিও এনআইএছৰ কাৰণে চাৰ্টিফিকেটখন ভেলিড বুলি উচ্চতম ন্যায়ালয়ে ডিক্লেয়াৰ কৰিছিল কিন্তু একাংশই এনেকুৱাকৈ সমালোচনা কৰি আছিল যে ক্ৰিটিচাইজ কৰি আছিল এনেকৈ কৈ আছিল যে এনআইএছ কেতিয়াও ফ্ৰেছ ৰিক্ৰুটমেণ্টৰ কাৰণে ইলিজিবল নহয় বা তেওঁলোকে কেতিয়াও আবেদন কৰিব নোৱাৰে বা তেওঁলোকে চাকৰি নাপায় বা তেওঁলোকে প্ৰাইভেট স্কুলতে কৰি থাকিব এনেকুৱা ধৰণৰ বিভিন্ন ইটিকিং কৰি থকা দেখা গৈছিল কিন্তু আজি অৱশেষত সেই কথাবিলাক সম্পূৰ্ণৰূপে মষিমূৰ কৰি এনআইএছক আকৌ এটা সুখ দিলে আকৌ এটা আনন্দ দিলে এইটোৱে যে এনআইএছ ফ্ৰেছ ৰিক্ৰুটমেণ্টৰ কাৰণে ইলিজিবল হয় গতিকে এই কথাখিনি আপোনালোকে NCTEৰ ৱেবছাইটত গৈ কিনে অৰ্ডাৰটো ডাউনলোড কৰি কিনে সম্পূৰ্ণৰূপে আপোনালোকে চাব পাৰিব তাত ধুনীয়াকৈ স্পষ্টকৈ দিয়া আছে যে এনআইএছ ফ্ৰেছ ৰিক্ৰুটমেণ্টৰ কাৰণে ইলিজিবল হয় ইতিমধ্যে সমগ্ৰ ভাৰতবৰ্ষত এই খবৰটো বিয়পি পৰিছে আৰু পৰাৰ লগে লগে এনআইএছৰ প্ৰাৰ্থীসকলৰ মাজত আনন্দ উল্লাসিত হোৱা যেন দেখিবলৈ পোৱা গৈছে এই চেগতে প্ৰত্যেকজন এনআইএছৰ প্ৰাৰ্থীক বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ মোৰ চেনেলৰ তৰফৰ পৰা ব্যক্তিগত তৰফৰ পৰা আপোনালোকক বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ আপোনালোকৰ প্ৰায় 1.5 বছৰ ধৰি যি যুঁজ দিলে এই যুঁজৰ অন্তত আপোনালোকে অৱশেষত সম্পূৰ্ণৰূপে ৰায়দান পালে যে NCTEৰ ৱেবছাইটত অৰ্ডাৰটো ইতিমধ্যে আহি গ'ল আৰু এই অৰ্ডাৰটো ভাৰতৰ প্ৰায় সংখ্যক ৰাজ্যতে ইতিমধ্যে পঠিয়াই দিয়া হৈছে যে এনআইএছ ফ্ৰেছ ৰিক্ৰুটমেণ্টৰ কাৰণে যোগ্যতা অৰ্জন আগৰ পৰাও আছিল বৰ্তমানলৈকেও আছে যিটো 10 ডিচেম্বৰত ভাৰ্ডিক ওলাইছিল সুপ্ৰিম কোৰ্টৰ ফালৰ পৰা সেই ভাৰ্ডিকটোৰ আধাৰত এনআইএছ
ফ্ৰেছ ৰিক্ৰুটমেণ্টৰ কাৰণে যে আবেদন কৰিব পাৰিব বা তেওঁলোকে চাকৰি পাব সেইটো আজি জলজল পটকৈ নিশ্চিত হ'ল পুনৰবাৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ ইয়াতকৈ আৰু সুখৰ বতৰ বা সুখৰ খবৰ আপোনালোকক কি দিম এইটো খবৰ যদিও মানে কি অপেক্ষা কৰি আছিলোঁ কিন্তু এইখিনি সময়ত এনেকুৱা ধৰণে সমালোচনা কৰা হৈছিল NISৰ প্ৰাৰ্থীসকলক যে চাৰ্টিফিকেটখনক যি সন্দেহৰ চকুৰে চোৱা হৈছিল সেই সময়তে আজি NCTৰ ৱেবছাইটত যিটো অৰ্ডাৰ আহি গ'ল সেই অৰ্ডাৰটো স্পষ্টকৈ লিখা আছে যে NIS ফ্ৰেছ ৰিক্ৰুটমেণ্টৰ কাৰণে ইলিজিবল গতিকে আজিৰ পৰা সকলোকে ৰিকুৱেষ্ট যে NISক কোনেও নক'ব যে NIS ফ্ৰেছ ৰিক্ৰুটমেণ্টৰ কাৰণে আবেদন কৰিব নোৱাৰে তেওঁলোক যোগ্য নহয় তেওঁলোকে প্ৰাইভেটত থাকিব লাগিব এনে ধৰণৰ কথাবিলাক আপোনালোকে মেনশ্যন নকৰিব সমালোচনা নকৰিব আপোনালোকে যদিহে কৰোঁ বুলি কৰে সেইটো আপোনালোক কোনেও বাধা দিব নোৱাৰে আৰু যদি আপোনালোকে নাজানি কিনে কৰি আছিল সেইটো আপোনালোকে আজি ৱেবছাইটত গৈ কিনে যিসকলে কৰি আছিল আপোনালোকে NCTৰ ৱেবছাইট গৈ কিনে অৰ্ডাৰটো ইতিমধ্যে অৰ্ডাৰটো গ্ৰুপবিলাকত ভাইৰেল হৈছে আপোনালোকে চাব পাৰিব বা আপোনালোকে ৱেবছাইট গৈ কিনে চাব পাৰিব আৰু NISৰ প্ৰাৰ্থীসকলে যিসকলে এই খবৰটো শুনাৰ কাৰণে অধীৰ আগ্ৰহেৰে বাট চাই আছিল সেইসকল NISৰ প্ৰাৰ্থীও আপোনালোকে ৱেবছাইটত গৈ বা আপোনালোকৰ গ্ৰুপবিলাকতো ইতিমধ্যে হয়তো চাগে শ্বেয়াৰ হৈছে গতিকে আপোনালোকৰ কোনো টেনশ্যন নাই আপোনালোকে চাব পাৰিব যে NCTৰ যিটো কোৰ্চ কৰোৱা হৈছিল সেই কোৰ্চটোৰ কাৰণে NCTৰ ফালৰ পৰাও তাৰ ৰাইডান আহিল যে NCT যি আপডেট দিলে সেইটো হ'ল যে NIS ফ্ৰেছ ৰিক্ৰুটমেণ্টৰ কাৰণে ইলিজিবল হয় আৰু তেওঁলোকে আগন্তুক দিনবোৰত যে ফ্ৰেছ ৰিক্ৰুটমেণ্টৰ কাৰণে আবেদন কৰিব পাৰিব ইয়াত কোনো সন্দেহ নাই খুব সুন্দৰকৈ তাত লিখি দিয়া আছে আপোনালোকৰ ভৱিষ্যত চাৰ্টিফিকেটখন ভেলিড 10 তাৰিখে হৈছিল আজি আকৌ জলজল পটকৈ সুন্দৰকৈ লিখি দিয়া আছে যে NIS ফ্ৰেছ ৰিক্ৰুটমেণ্টৰ কাৰণে আবেদন কৰিব পাৰিব ইয়াত কোনো সন্দেহ নাই এই চতে পুনৰবাৰ আপোনালোকক বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ ভিডিঅ'টো যিমান পাৰে সিমানে শ্বেয়াৰ কৰক যাতে প্ৰত্যেকজন NISৰ প্ৰাৰ্থীয়ে খবৰটো পায় আৰু যিসকলে সমালোচনা কৰিছে তেওঁলোকে খবৰটো পায় যাতে আজিৰ পৰা সমালোচনা নকৰে NISক যাতে সন্দেহ নকৰে NISক যাতে মান্যতা তেওঁলোকৰ মনৰ পৰা দেই এনেও যে এটা NISৰ জৰিয়তে যি এটা DLED সম্পূৰ্ণ স্বীকৃতিপ্ৰাপ্ত এটা কোৰ্চ কৰাইছিল সেইটো যাতে তেওঁলোকে জ্ঞাত হয় যে NCTয়ে আজি ৱেবছাইট উপলব্ধ কৰিছে যে NISৰ এটা অৰ্ডাৰ আৰু যিটো অৰ্ডাৰ ইতিমধ্যে ভাৰতৰ বিভিন্ন ৰাজ্যলৈ প্ৰেৰণ কৰিছে আৰু সেই অৰ্ডাৰ মতে এতিয়া তেওঁলোকে নিযুক্তি পাব আৰু ফ্ৰেছ ৰিক্ৰুটমেণ্টত নিযুক্তি পাব ইয়াত কোনো সন্দেহ নাই পুনৰবাৰ বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ আজিৰ পৰা আপোনালোকৰ কোনো টেনশ্যন নাই মুক্ত ফ্ৰীলি থাকক যদিও আজিৰ পৰা কোনো সমালোচনা কৰে সেইটো আপোনালোকে গুৰুত্ব নিদিব আগতেও দিয়া নাছিল তথাপিতো আজিৰ পৰা আৰু আপোনালোক সম্পূৰ্ণ মুক্ত যে NIS সম্পূৰ্ণৰূপে NCTৰ ফালৰ পৰা আজি আপডেট আহি গ'ল অৰ্ডাৰ আহি গ'ল ভাৰতৰ বিভিন্ন ৰাজ্যলৈ ইতিমধ্যে অসমলৈ প্ৰেৰণ কৰিছে আপোনালোকে হয়তো বহুতে দেখিছে বা বহুতে দেখা নাই গতিকে আপোনালোকে ৱেবছাইট গ'লে চব দেখা পাব গতিকে সকলোকে ধন্যবাদ আৰু আপোনালোকে আজি ফ্ৰীলি মুক্ত মনে থাকক আৰু যিসকলে সমালোচনা কৰিছিল আপোনালোকে আজিৰ পৰা নকৰিব NIS সম্পূৰ্ণৰূপে ভেলিড আগৰ পৰাও ভেলিড আছিল এতিয়াও ভেলিড আৰু ফ্ৰেছ ৰিক্ৰুটমেণ্টৰ কাৰণে তেওঁলোকে আবেদন কৰিব পাৰিব এই চগতে NISৰ প্ৰাৰ্থীসকলক পুনৰবাৰ অনুৰোধ কৰিছে যে আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু যিমান পাৰে সিমানে শ্বেয়াৰ কৰি প্ৰত্যেকে ইনফৰমেশ্যনটো পাবলৈ সক্ষম হয় আৰু শেষত পুনৰবাৰ আপোনালোকক বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ আপোনালোকে একো চাকৰি পাওক নিযুক্তি পাওক সেইটোৱে আশা কৰিছোঁ প্ৰত্যেকেই পাওক ধন্যবাদ জয় অসম